নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ' পুনৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি চাওকচোন মোৰ ভিডিঅ'টোক। প্ৰথমতে আমি ৰাতিপুৱা শুই উঠি চাহ খালোঁ ৰুটিৰ লগত আৰু লগতে মই খাইছিলোঁ এটা আলু পৰঠা আৰু আলু পৰঠাটো বনাই দিছিলে মানুহগৰাকীয়ে আৰু যিহেতু ল'ৰাটোৱে টিফিনত নিয়ে সেই ল'ৰাজনলৈ বনাইছিলে, লগতে মোলৈ বনাইছিলে এটা। আৰু এইফালে ফ্লিপকাৰ্টত এটা বস্তু অৰ্ডাৰ দিছিলোঁ আৰু চাওঁ বস্তুটো দিছিলোঁ এটা মপ আৰু এই মপটোৰ চাওঁ এতিয়া কেনেকুৱা লাগে। একচুৱেলি ঘৰ মচিবৰ কাৰণে যিটো মপ আনিছিলোঁ আপোনালোকক দেখাইছোঁ, চাওক এয়া। এয়া চাওক, মই কাৰ্টুনৰ পৰা খুলিলোঁ আৰু এনেদৰে দিছে বস্তুটোৰ মুঠৰ ওপৰত 3খন দিছে। ইয়াৰ পোছা মাৰিবৰ কাৰণে যিটো কটন থাকে সেইটো, আৰু এনেকৈ চাওঁ আৰু কি কি দিছে। মপটো অকণমান ডিফেক্ট আছে আৰু সেয়েহে মই এইটো ঘূৰাই দিম বুলি ভাবিছোঁ, আৰু ঘূৰাই দিবৰ কাৰণে মই পেকিং কৰোঁ। বৰ্তমান মপটো পেকিং কৰা হৈ গ'ল। মই কৰিলোঁ ৰিফাণ্ড মাৰিলোঁ আৰু সেয়েহে 2 ঘণ্টামানৰ পিছত হয়তো মোৰ টকাকেইটা ৰিটাৰ্ণ সোমাব একাউণ্টত। আৰু অলৰেডি মোৰ একাউণ্টত বৰ্তমান পইচা সোমাই গ'ল আৰু এতিয়া অলপ শান্তিৰে ভাতটো খাই লওঁ, দুপৰীয়া সাঁজ। আৰু আজি দুপৰীয়া ভাত সাঁজত আছে ৰঙালাও আৰু ঢেকীয়া একেলগে ভজা। আগতে খোৱা নাই, এইবাৰ খাইছোঁ প্ৰথম। খাবলৈ ভাল লাগিছে, খাই বেয়া লাগিব বুলি, কিন্তু বহুতেই ভাল লাগিছে খাবৰ কাৰণে। লগত দাইল আৰু ঔটেঙা এনেদৰে খাইছোঁ গৰমত, খুবেই ভাল লাগিছে।